সকলোকে মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ব্লগটোৰ বনোৱাৰ কাৰণ হৈছে যে আমাৰ পেহী ছোৱালীৰ বিয়া। আমি সেইবাবে এতিয়া ঘৰৰ পৰা আমি গোলাঘাটলৈ যাম বিয়া খাবলৈ। সেইবাবে ভাবিলোঁ মই ব্লগ আকাৰে দেখুৱাই যাওঁ। আমাৰ লগত আৰু মানুহ যাব, আমাৰ ঘৰৰ পৰিয়ালটো যাম, বৰ্তাহঁত যাব, খুৰীহঁত যাব, তেনেকৈ মানুহ অলপ যাব। আৰু আজি ব্লগটো চাই যাওক। মই যোৱা বিয়া খোৱা সকলোবিলাক আপোনালোকক দেখাইছোঁ। তো এতিয়া মই ঘৰৰ পৰা যাবলৈ লৈছোঁ। আৰু এইখিনিতে কথা এটা কওঁ, আপোনালোকে আগৰকেইটা ব্লগত মোক চাইছে, ভালেই পাইছে, কমেণ্টো ভাল ভাল কৰিছে। এনেদৰে ভাল ভাল কমেণ্ট কৰি যাব, ছাবস্ক্ৰাইব কৰি যাব, মই তেতিয়া উৎসাহ পাই যাম ভিডিঅ' বনাবলৈ। আৰু এতিয়া মই ঘৰৰ পৰা যাবলৈ লৈছোঁ গাড়ীত উঠিবলৈ। চব ভিডিঅ'টো চাই যাওক। তো সেই গাইছ, আমাৰ চাপৰি দুজনী ওলাই গ'ল। চোনে ভাল চা, আমি ওলাইছোঁ। নাই দিদি, এজনী চাপৰি, এজনী চাপৰি চাই দে। এনেদৰে হাঁহি ধেমালিৰ মাজেৰে আমি গোলাঘাটলৈ যাত্ৰা কৰিছোঁ। আৰু আপোনালোকো ব'লক ভিডিঅ'টো চাই যাওক আগলৈ কি কি হয়। আমি অলমষ্ট পাইছোঁহি আৰু অলপ দূৰ আছে, আমি চিনি পালোহি ন। সেয়া এখন গাড়ী আগত গৈছে, এতিয়া আমি যাম। তো সেই গাড়ী আমি বিয়া ঘৰ পাই গ'লোহি আৰু এতিয়া আমি বহি আছোঁ। কইনাজনী অলপ পিছত দেখুৱাম। তাইৰ লগত অলপ ফটোজটো মাৰিলোঁ মই, তেতিয়া ভিডিঅ' কৰিবলৈ নহ'ল। আহিয়ে দেখ ভিডিঅ' কৰিবলৈতো বেয়া। আৰু এয়া আমি খাবলৈ বহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাওক। চাৰিটা বাতি ধ্ৰুৱদা, মাছ লাগে নি? মাছ লাগে? আমাৰ কইনাজনী স্নেক কৰি দিওঁ। কইনাজনী এজনী খালি পুৰা কান্দি আছে। আমাৰ কইনা এজনী কান্দি আছে দেই। কাইলৈ পৰা আমাক পাহৰিব হয় নাই? এতিয়া কান্দিছে তাই, পাহৰিব কাইলৈ পৰা। নাই একো। এতিয়া আমি তাত ঘূৰি ফুৰিছোঁ য'তে ত'তে, হয় নাই? একো কাম বন নাইকিয়া, য'তে ত'তে ৰিল বনাইছে এই চাপৰিয়ে। আমাৰ এইফালে বাগান, সাঁচি গছ, তাৰপৰা এইফালে পুখুৰী আছে দুটাকে। এইটো এটা আমাৰ পেহীহঁতৰ ঘৰৰ পৰা অলপ আগলৈ, বেছি কাৰণ নহয়, অকণমান আগলৈ। আপোনালোকৰ ঘৰকো ভাবিলোঁ শ্বেয়াৰ কৰোঁ। তো বিয়া চিয়া খাই আমি এইফালে অলপ ওলাই আহিছোঁ। আৰু আমাৰ তেলি আৰু মই অলপ চাবলৈ আহিলোঁ। ভাল লাগিছে নদীখন দেখি পেলানি। এয়া আৰু মই কাকডোঙা নদীৰ পাৰে পাৰে। আৰু এয়া দৰা আহি পালেহি। এইফালে দৰা সোনকালেহে, 6টা বজাতে পাই গ'লহি দৰা আহি। মই দৰাক দেখুৱাইছোঁ, আপোনালোকে চাই যাওক।
দৰা পালেহি আৰু আমি এতিয়া দৰা চাউল লৈছোঁ আৰু এইফালে দৰা গাড়ীৰ পৰা নমাই নাই আমি চব ৰেডি হৈ আছোঁ এইফালে হয় কিবা এটা কৰি দিয়া কোনোবা পইচা কাটি বিহু নাচিম বুলি ললো ঢোলে নবজালে বাপেকে ঢুলিয়া আৰু বিহু নচা ল'ৰাবিলাকক দৰাই কিবা পইচা দিছে সম্ভৱ তাকে মনা নাই ল'ৰাবিলাকক পঠিয়াইছে মিনি ডাঙৰকে কিবা এটা বিচৰা কম হৈছে আমি এতিয়া বিয়াৰ পৰা ঘৰলৈ যাবলৈ লৈছোঁ বিয়া শেষ হৈ গ'ল দৰাও পালেহি উভতনি যাত্ৰা আৰু উভতনি যাত্ৰা ভাগৰে জোগৰে ঢুলিয়ে চুলিয়ে গোটেইখন আমি এতিয়া ঘৰলৈ যাব লৈছোঁ আকৌ ঘৰৰ পৰা আকৌ নামঘৰলৈ যাম যদি পাওঁগৈ তেতিয়া নামঘৰলৈ যাব লাগিব আৰু আজি ব্লগটো ইমানে আছিল ধন্যবাদ।